এনআৰচি কৰ্তৃপক্ষৰ আজব কাণ্ড 7 বছৰীয়া শিশুক সজালে বিদেশী দৰং জিলাৰ খাৰুপেটিয়াৰ 2 নং মাগুৰমাৰীৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ 7 বছৰীয়া আইজুদ্দিনক বিদেশী ঘোষণা কৰিলে এনআৰচি কৰ্তৃপক্ষই আইজুদ্দিন নাম তেওঁৰ নামে ডি ভোটাৰ ফৰেণ্ডেড বিলিয়াৰ দিয়ে দিছে প্ৰতিহাট জিলাত মই এইটো অনুৰোধ জনাইছোঁ কিন্তু মোৰ কৰিছে কিন্তু বেলেগে যদি নকৰে 7 বছৰ বয়স কিমান 7 বছৰ চলি আছে কোন ক্লাছত পঢ়ি আছে ক্লাছ 1ত পঢ়ি আছে আপোনালোকৰ কাৰো ডি ভোটাৰ আছে নেকি আৰু বংশ ভিতৰত ডি ভোটাৰ নাই এই বাচ্চাটো 7 বছৰীয়া বাচ্চাটো ফৰেণ্ডেড বিলিয়াৰ দি দিছে প্ৰতিহাট জিলাক মই এইটো অনুৰোধ জনাইছোঁ যে এই বাচ্চাটোক আপুনি চাওক ইমান সৰু বাচ্চা এনেকৈ বাচ্চাক ফৰেণ্ডেড বিলিয়াৰ দি দিছে কিন্তু মোৰ কৰিছে কিন্তু বেলেগে নকৰে মই এতিয়া অনুৰোধ জনাইছোঁ প্ৰতিহাট জিলাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা এনআৰচিৰ জৰিয়তে ডি ভোটাৰ চিনাক্তকৰণত এনআৰচি কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে এটি অবুজ শিশু হ'বলগীয়া হ'ল বিদেশী শিশুটিৰ পিতৃয়ে পৰিয়ালত এজনো ডি ভোটাৰ নথকাকৈ কেনেকৈ কণমানি পুত্ৰৰ নামত ডি ভোটাৰৰ জাননী আহিল এই লৈ চিন্তিত হৈ পৰে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ প্ৰথম আৰু চূড়ান্ত খচৰাত নাম থকা সত্ত্বেও শিশুটিৰ নামত ডি ভোটাৰৰ জাননী জাৰি হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় খাৰুপেটিয়াৰ পৰা নুৰ আবু জাহেদ ছিদ্দিক আসাম নিউজ এনি টাইম